ষ্টাৰ আসামৰ ভিডিঅ'টো যদি আপোনালোকৰ মিছ কৰিবৰ ইচ্ছা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ঘণ্টা বটনটো টিপি দিব হে। গাড়ী মোৰ চলছে ভাই তো ভাৰত স্বাধীন নহৰে মানুহ কি ক হয়নে নহয়? পিছে তো দাড়ি চাৰি নাই এটা হিজৰিয়াতো আন পায় নাই মানে দাড়ী নাথাকাৰ কথা আছে। দাড়ি নাথৰ কথা থাকে কিবা তে কি বা কথা মানে মহাত্মা গান্ধীয়ে যোনখন বিলেট দি এই টাকলিটো ফুৰাইছিল মানে এইটো আৰু এই টাকলাটো সেইখন বিলেট দি ময়ো তাৰ মানে দাড়ি চাৰি ফুৰাই দিছিলো সেইকাৰণে মোৰ দাড়ি কেইডাল গজান ভাই ভাই কি রস এইটো পড়িয়েছি দেখুন পড়িয়া নাতিয়ে এই নামটা হচ্ছো তোমাৰ নামটো কি পিন্ধি দেখোন নে খুলি দেখোন নামটো সে তোমার নামটো মোৰ নাম হাতত দিম নে মুখত দিম প্ৰসাদ কি আজিকালি নাম কোৱা ভুল নকা বাজি বাৰ কাম নাম চাম দেই নকা মানে তো আগতে ইন্দিরা গান্ধী হেতু ঢুকাইছিলি হবা কাৱে অ' হেন্দে মাছিল নেকি তো আংকে সেনেকে তেওঁ মাৰা নাছিল ভাগলে কৰ কি পৰি চৰি আছিল মাৰে দেখোন কনক লতা তেওঁ মাৰা নাছিল হেন্দে ভাল আছিল অ' এর নাম পাইল জি সেইকাৰণে মাছি পা তো তে মোৰ নাম প্ৰসাদ বুলি কৈছো তাতেও মাৰে হে আকো নহয় দে 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 আকো খালি জয় দিছো নাম নকাৱা দিবা নাম নকাও নাম নাম পলিও মাৰে ন নাম বুলি মাৰে কিবা কেনে আছিল আজি আমাৰ মাজত এগৰাকী নতুন ছোৱালীয়ে অভিনয় কৰিছে তেওঁৰ নাম পাকিজা আৰু আমাৰ চেনেলটো নিশ্চয় গম পাইছে ষ্টাৰ আসাম সকলোৱে এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কিবা ভুল ভ্ৰান্তি হ'লে আমাক কমেন্টৰ দ্বাৰা জনাব আমি তেতিয়া শুদ্ধ কৰি ল'ম ধন্যবাদ